আজি আমি পূজা চাবলৈ আহিছিলোঁ জানেনে? আহি দেখিলোঁ ইমান যে ভিৰ। এইফালে আকৌ মোৰ মানুহজনে ভিডিঅ' তুলি আছে। ইয়াৰ ওচৰতে ৰখি আছে আমাৰ বা। ইমান মানুহবোৰৰ ভিৰ নহয়, সোমাবলৈও মানে বহুত ভাবিবলগীয়া হৈছে। সেৱা কৰিলোঁ, তাৰপৰা আমি ওলাই আহিলোঁ। ওলাই আহি বাহিৰৰ পৰিৱেশটো অকণমান ভিডিঅ' কৰিছোঁ। এয়া আহি পাইছোঁহি, এখন অন্য পূজা দেই। ইয়াৰ ডেক'ৰেশ্যনটো ইমান ধুনীয়া লাগিছে নহয়। চাওকচোন, পানী এইটো ইমান ধুনীয়া লাগিছে দেখিবলৈ। এইফালে লিখি থোৱা আছে আই লাভ গড়মূৰ। ইমান ধুনীয়াকৈ বনাইছে নহয়, ইয়াত থাকিলে আপোনালোকৰ মানে ঘৰলৈ যাবলৈ মন নাযাব। ইমান ধুনীয়া লাগিছে, কি ক'ম আৰু আপোনালোকক বুজাব নোৱাৰে। আপোনালোকক দেখিছে এয়া ইমানেই ধুনীয়া। মোৰ মানুহজনেও আকৌ ইয়াতো ফটো মৰাত লাগি গৈছে পূৰা। মাজতে একপি ফটো তুলি ল'লোঁ। এইটো আজি মোৰ গিফ্ট দিছে মোৰ মানুহজনে। বহুত ধুনীয়া লাগিছে বাৰু। এয়া দিছে মোৰ বা। পূজা বুলি এয়া আৰু মোৰ আৰু এটা সম্পত্তি আছে দেই। এয়া এইযোৰ কিন্তু ভাল লাগিছে, চিলভাৰ কালাৰৰ। শেষত এয়া মোৰ আৰু পূজাৰ বস্তু।